Hello everyone, বিশেষ অসুবিধাৰ কাৰণে ভিডিও দিয়া হোৱা নাছিলে বহুত দিন। এটো 13 আগষ্টৰ ভিডিও হয়। আশা কৰো সকলোৱে নিশ্চয় ভাল পাব। ভিডিওটো দিয়া হোৱা নাছিলে, আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো। Hey everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আমি এতিয়া গৈ আছো শিলং আৰু আজি 13 আগষ্ট আৰু 15 আগষ্টৰ কাৰণে আমাক বৰাপানীত সোমাব দিয়া নাই। ইস্তাৰে হাই গিছে। তো আমি মানে আকৌ 35 কিলোমিটাৰ আগুৱাই পিনে আমি যাব লাগিব। তো এতিয়াকে গৈ আছো, অকমান দূৰ হ'ব। মাথা আছে পুৰা লেকচাৰ মাৰি আছে। তাৰ মানে মাথা নষ্ট আৰু কাৰণ কা অকমান দূৰ হৈ যাব, যেহেতুকে 35 কিলোমিটাৰ আগত গৈ পিনে আমি আকৌ শিলং সোমাম না না হা 35 কিলোমিটাৰ গৈ শিলং পাম না আমি। এই কাৰণে আৰু সবৰে টেনশ্যন আৰু গাড়ীবিলাক মানে এতিয়া যেহেতুকে বৰাপানীত সোমাব দিয়া নাই, তো সকলোৰে অকমান কনফিউজ হৈ গৈছে। এতিয়া গৈ আছো আমি সব ইধৰ দিয়ে যোৱাকালি গৰমৰ কাৰণে তাৰ ভালকে টোপনি অহা নাছিলে, তো এতিয়া মানে তাৰ টোপনি লাগি আছে আৰু 55 মিনিট শিকা रहा था ये अभी 1 घंटा 16 मिनट तो ये आगे आया ना, ये घूम के जाएगा ना ऐसा। हां টোপনি লাগি আছে। সকলোৰে টেনশ্যন মানে ৰাস্তা লৈ পিনে ক'ত শৰ্টকাট আছে এয়া চাই আছে। পাঠাওঁতে পুৰা টেনশ্যনে হৈ গৈছে তাৰ। পুৰা গুগল মেপ চাই আছে ক'ত মানে তাৰ শৰ্টকাট আছে। তো হাজবেণ্ডৰ লগত লাগি আছে অকমান। মই কৈছোঁ যে যিটো তেখেতে জানে ৰাস্তা সেইটো দিয়ে যোৱা ভাল, কাৰণ আকৌ যদি গৈ পিনে আকৌ ৰিটাৰ্ণ হ'ব লাগে বহুত প্ৰব্লেম হৈ যাব। তো সেইকাৰণে আছে, তো সি শৰ্টকাটেৰে যোৱাৰ তাকে চবেই এয়া চাই আছে পুৰা একদম ৰাস্তা কোনফালে শৰ্টকাট আছে এয়া চবে চাই আছে। আৰু লাষ্ট মান্থত শ্বিলং আহিছিলোঁ, মাউলিং নং আৰু এছিয়াছ ক্লিন ভিলেজ। তো এইবাৰ সৌভাগ্য হ'ল এয়া শৰৎজলদা মানে মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড হয়, তেখেতে ইয়াতে কাম কৰে আৰু তেখেতৰ ৱাইফ আহিছিলে শ্ৰীতমা। তো তেখেতসকলৰ লগত আকৌ এবাৰ শ্বিলং অহা সৌভাগ্য পালোঁ। আৰু এনেকৈতো ধৰকচোন চান্সটো নাপায়, যিহেতুকে ব্যস্ত হৈ থাকে মিষ্টাৰেও। তো সেইকাৰণে এইবাৰ দুদিনৰ পৰা ট্ৰিপ আৰু অকণমান এয়া আৰু 15 আগষ্টতো বন্ধ, সেইকাৰণে ভাবিলোঁ দুদিন অকণমান এনজয় কৰি আহোঁ, হয়নে নহয়? প্ৰথমে ইও ঘৰত যাব। শৰৎজলদা ইয়াতে কাম কৰে মিষ্টাৰৰ লগত, আৰু তেখেতৰ ৱাইফে আহিছিলে ইয়াতে, মানে যিহেতুকে ইয়াতে থাকে আৰু আমাৰ ইয়াতে ৰেণ্টত থাকে। তো সেইকাৰণে মানে আহিছিলে আৰু হাজবেণ্ডৰ ইয়াত থাকে যিহেতুকে, তো সেইকাৰণে ফুৰিব বুলি ক'ত ফুৰাব নিওঁ, সেইকাৰণে আমি শ্বিলঙে ওলালোঁ। যিহেতুকে ৱেডাৰটো বহুত গৰম আৰু এই উৎকট গৰমত মানে অকণমান ঠাণ্ডা হাৱা ল'ম বুলি ঠাণ্ডা ঠাইতে আহিলোঁ আৰু যেনেকৈ ভাল লাগিব আৰু নেচাৰেল ভিউ। আৰু তেখেতেও মানে নেচাৰেল ভিউ এনেকুৱা ভাল পায়, সেইকাৰণে আপোনালোকক দেখাই থাকিম কেনেকুৱা আমি ক'ত ক'ত যাওঁ, কি কি ফুৰোঁ ন, হয়নে নহয়? হয় হয়। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত।
ঠাইখিনি কি বুলি কয় নাজানো, কিন্তু ইমানে ভাল লাগিলে আমি ৰখি দিলোঁ আৰু ইয়াতে অকণমান ফটো উঠিম বুলি। এয়াই আৰু এতিয়া ফটো চটো উঠি পেলাই আকৌ যামগৈ। চব এটাই নামাই দিব নেকি? তোমাৰ অকণমান বস্তুবিলাক বাপৰে বেগ। প্ৰায় 2টামান বাজিলে আৰু এতিয়া আমি শ্বিলঙৰ হোটেল আহি পালোঁ। এয়া এতিয়া ওপৰলৈকে গৈ আছোঁ। বেগ চেগ থৈ পিনে কিবা এটা খাই ল'ম, খাই পিনে চাওঁ ক'ত আমি যাব পাৰোঁ। অকণমান এতিয়া দেৰিয়ে হৈ গুৱাহাটী পাওঁতে, তো আপোনালোকক দেখাই থাকিম, চাই থাকিব। মান জল্দি জল্দি কিবা এটা খাই ল'লোঁ আৰু এতিয়া ৰখি আছোঁ মিষ্টাৰক। মিষ্টাৰৰ গাড়ীখন বেলেগত থৈছিলে আৰু এতিয়া আমি গৈ আছোঁ ৱৰ্ডছ লেক বুলি এটা জেগাত। আমাৰ আগতে যিটো ঘৰত মানে ভাড়া আছিলে, বিকি বুলি এজন ল'ৰা, আপোনালোকক দেখাম পিছত। সিয়ে গোটেইখিনি হোটেল চোটেল গোটেইখিনি সিয়ে মেনেজ কৰিছে। তো সি ক'লে যে বৌ আপোনালোকে জল্দি কৰক, 5টাৰ পিছত এইখন ঠাই বন্ধ কৰি দিব। তো সেয়াই আৰু তাৰ লগত ইয়াতে আহিলোঁ। খুব ধুনীয়া ঠাই হয়, যদিও শ্বিলং আহিছিলোঁ আগত দেখা নাছিলোঁ। এতিয়া এয়াই আৰু You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you in when you believe. It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. এতিয়া আহিলোঁ এবাৰ পুলিচ বজাৰ। 15 আগষ্টৰ কাৰণে বহুত ধুনীয়াকৈ সজাইছে। আগতে অহা নাছিলোঁ পুলিচ বজাৰতো, তো সেয়াই এবাৰ চাব আহিলোঁ। চাওঁ। ফাইনেলি ৰুম আহি পালোঁ আৰু এতিয়া অকণমান ফ্ৰেছ চেছ হয় লওঁ, কাৰণ বহুত ভাগৰ লাগিছে। দিনটো এনেকৈয়ে গ'ল। আহোঁতেও দেৰি হ'ল আমাৰ। আহি পেলাইতো মানে পুলিচ বজাৰ গ'লোঁ আৰু এটা ৱৰ্ডছ লেক চাবলৈ গ'লোঁ। তো এনেকৈ বহুত সময় গুচি গ'ল আৰু এতিয়া বাজিছে 9টাই বাজিব হ'ল, 8:30 বাজি গৈছে। অঁ মন চিচি আছে ৰ'বা বিকি কি হাই দিয়া। ই মানে আমাৰ ঘৰত আছিলে আগতে আৰু আজি শ্বিলঙত বহুত হেল্প কৰিছে। বৰ্তমান শ্বিলঙত থাকে আৰু এতিয়া আমাৰ লগত আছে আৰু ই অকণমান দেৰিকৈ গুচি যাব। তাৰ ককায়েক আৰু বয়েক ইয়াতে থাকে আৰু এয়া फ्रेश होला हो गया क्या अभी? नहीं होना है। और आप अपनी ये बहुत अच्छा है लेकिन दाम ज़्यादा है। और मन কি কৰিছা? মন
কি কৰিছা ভাগৰ লাগিছে নেকি হা চুই পিনে ভাগৰ লাগিছে ডিনাৰ অৰ্ডাৰ কৰিছে আহিব আৰু সেয়াই আজি বিশেষ একো ফুৰা নহ'লে যিহেতুকে আমাৰ দেৰি হৈ গ'ল আহি পাওঁতে চ' অকণমান ৱাৰ্ডছ লেক বুলি এটা জেগাত গ'লোঁ তাতে অকণমান মনকো অকণমান দেখালোঁ আৰু তাৰপিছত পুলিচ বজাৰ গ'লোঁ পুলিচ বজাৰত কিবা কিবি বহুত বস্তুৱে দেখিলোঁ কিবা এটা আনিলোঁ আৰু সৰু চাই দেখুৱাওঁ আপোনালোকক কি আনিছোঁ আৰু বিশেষ একো নাই মোৰ কাৰণে এটা ফ্ৰক আৰু ভণ্টিৰ কাৰণে এটা ফ্ৰক সেয়াই এতিয়া আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বহুত ভাগৰ লাগিছে এতিয়া শুই যাওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি যাব আপোনালোকে মৰম দিব তেতিয়াহে মোৰ ভাল লাগিব ঠিক আছে তেন্তে আজিলৈ বাই বাই